তো হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। তো আপোনালোকক জনাইছিলোঁ যে কালি আমি আহি পিনে সংসদ ভৱনত ৰখিলোঁ। তো আজি ৰাতিপুৱা আমি কালি ৰাতিটো ট্ৰেইন লগাই থাকিছিলোঁ। তো ৰাতিপুৱা আমি উঠিলোঁ 4টা বজাত। তো এতিয়া সময় হৈ গ'ল 5:18। তো এতিয়া আমি যাব লাগে হৰিদ্বাৰ। আজি আমাৰ ডেষ্টিনেশ্যন 127 কিলোমিটাৰ গাইজ। তো 127 কিলোমিটাৰ 6টা বজাৰ পৰা ষ্টাৰ্ট দিব লাগিব। এতিয়াতো 5:30 হৈ গ'ল। তো কালি গাইজ ভৱনত আহি পিনে ইমান সন্মান পালোঁ। জীৱনত প্ৰথমবাৰ বহুত ভাল লাগিলে গাইজ। অসমৰ বাহিৰত, অসমতো ইমান সন্মান পালোঁ, অসমৰ বাহিৰতো বহুত সন্মান পাইছোঁ। তো গাইজ আজি হৰিদ্বাৰলৈকে যাব লাগিব। তো গাই অলপ পাছত লগ পাই আছোঁ গাইজ। আমি এতিয়া হাইৱেত ৰাইড কৰি আছোঁ, আপোনালোক চাব পাৰে। এইটো আমাৰ ৰাইডাৰকেইটা। হাই ৰাইডাৰ। हाय राइडर, कैसा है? एकदम बढ़िया। हम लोग केदारनाथ जा रहे हैं। और ये हमारा है अरूप भाई। अरूप भाई मॉर्निंग, क्या हाल चाल? बहुत अच्छा। आज तो गाइस 127 किलोमीटर से तो অলপ পাছত আপোনাক লগ পাইছোঁ। এতিয়া সময় হৈ গ'ল 7। তো আমি ৰাতিপুৱা 5:30 ওলাইছিলোঁ। 5:30 পৰা এতিয়া মাত্ৰ 10 কিলোমিটাৰ চলোৱা হ'ল। আমাৰ অক্ষয় ভাই আৰু সঞ্জীৱ ভাইৰ পাম কম হৈ গৈছিলে। তো চকা অলপ জাম হোৱা নিচিনা হৈ গৈছিলে। তো বেছি স্পীড যাব নোৱাৰিলোঁ, চবেতো একেলগতে যাব লাগে না। তো আজি উত্তৰাখণ্ড পাই যাম গাইজ। আৰু 110 কিলোমিটাৰ আছে মাত্ৰ। আজি 4:05 পাই যাম। তো গাইজ আজি আমাৰ ছাকচেছ অলপ হ'লেও পাম। তো তাৰপিছত আৰু আজি হৰিদ্বাৰ গুচি যাম। তো আপোনালোকক কালি হৰিদ্বাৰ দেখাব পাৰিম। তো গাইজ বহুত ফূৰ্তি লাগিছে, বহুত মনটো ভাল লাগিছে আজি যে উত্তৰাখণ্ড আগতে নামটো অকল শুনিছিলোঁ। তো গাইজ চাইকেল লৈ আহিম বুলি ভাবিছিলোঁ, গাইজ চাইকেল লৈ যাম বুলি পিনে কেতিয়াও ভবা নাছিলোঁ। তো গাইজ এতিয়া আমাৰ বেবী চিয়াত থিয় হৈছে। তো গাইজ অলপ পাছত সাইকেল গেলে আসতে এতিয়া অৰ্ডাৰ দিছোঁ পৰঠা। এই পৰঠা তেওঁৰ সঞ্জীৱ ভাইৰে আৰু এইপিনে অক্ষয় ভাই। আমাৰ এইটো আহিলে, এইটো মোৰ শাক। আমি ৰাতিপুৱাৰ পৰা 40 কিলোমিটাৰ 45 কিলোমিটাৰ কভাৰ কৰিলোঁ। তো আমাৰ এতিয়া টোটেল ডেষ্টিনেশ্যন আছে 87 কিলোমিটাৰ। তো 87 গ'লে আমি হৰিদ্বাৰ ডাইৰেক্ট পাই যাম। তো 52 কিলোমিটাৰ পাছত আমি পামগৈ উত্তৰাখণ্ড বৰ্ডাৰ ক্ৰছ কৰি। তো বহুত ধুনীয়া লাগিছে গাইজ। আপোনালোক চাব পাৰে এইপিনে ৰাস্তা বহুত ধুনীয়া আছে। তো ইমান কষ্ট নহ'ব। তো অকল খালি ৰ'দটো অলপ বেছি হৈছে। তো গছ গছনি আছে য'তে ত'তে ৰখিবলৈ। আৰু এইপিনে আপোনালোক চাব পাৰে অকল কুঁহিয়াৰ খেতি গাইজ। অলপ আগতে আমি চালোঁ চবৰ ঘৰতে গুড় বনি আছিলে। তো গাইজ এইপিনেও পূৰা খেতি, অকল কুঁহিয়াৰৰ খেতি। ইয়াতে বহুত গুড় বনে আৰু চবৰ ঘৰে ঘৰে। তো আমি গৈ পিনে ভিডিঅ' নকৰিলোঁ, কাৰণ সিহঁতে আৰু গুড় বনোৱাটো তাত ভিডিঅ' কৰিবলৈ নিদিব চাগে, সেইটো কাৰণে আমি নগ'লোঁ। তো নৰখিলোঁ তাতে। পেট্ৰল পাম্পত পানী ভৰাই আকৌ গৈ আছোঁ। তো গাইজ লগ পাই আছোঁ অলপ পাছত। তো গাইজ আপোনালোকে চাব পাৰে এইটোতো সৰু ট্ৰেইলাৰত নিছে কুঁহিয়াৰ। তো গাইজ এতিয়াতো এনেকুৱা ডাঙৰ ডাঙৰ গাড়ীত নিয়ে এনেকুৱা। তো এইপিনে আপোনালোক চাব পাৰে কুঁহিয়াৰ খেতি, এইপিনেও কুঁহিয়াৰ খেতি। তো গোটেই কুঁহিয়াৰ খেতি গাইজ। অকল পাঞ্জাৱত নিয়ে, ডাঙৰ ডাঙৰ ট্ৰাকত নিয়ে কুঁহিয়াৰ আৰু গুড় বনাই। তো গুড় ইয়াৰ পৰাই চাপ্লাই হয় চাগে। তো গাইজ আপোনালোকে চাব পাৰে ইয়াতে ষ্টপ হয় আৰু ইয়াতে ৰস ওলাই কুঁহিয়াৰত। তাৰপিছত ইয়াতে গুড় বনায়। তো গাইজ চাব পাৰে কিমান থোৱা আছে ইয়াত। পাঞ্জাৱতীত আহে। তো এইপিনে আৰু কুঁহিয়াৰ খেতি আকৌ হৈয়ে আছে, সৰু সৰু হৈ আছে এতিয়া। তো এইপিনে আকৌ কুঁহিয়াৰ গছ লগাব। এইপিনে অনলি কুঁহিয়াৰ খেতি গাইজ। তো গাইজ অলপ পাছত লগ পাই আছোঁ আপোনালোকক। এই দোস্তো এতিয়া সময় আছে 5:01। তো আমি আমাৰ এতিয়া ডেষ্টিনেশ্যন আছে 52 কিলোমিটাৰ। তো আমি আঢ়ৈটা 3টামানত খানা খালোঁ। তো খানা খাই মেলি আৰু চাইকেলটো অলপ জাম লাগিছিলে। তো চাইকেলটো জাম হোৱাৰ চাইকেল দোকান সোমালোঁ। তো চাইকেল দোকান পূৰা ঠিক কৰিলে।
এতিয়া ফুল পিক আপ ধৰি গৈছে গাইজ, মজা লাগিছে, ভয়ংকৰ স্পীড ধৰিছে। তো গাইজ অক্ষয় ভাই চাইকেলটো পূৰা জাম হৈ আছিলে, তো তেওঁৰ চাইকেলখনো ঠিক কৰা হৈ গ'ল। তো গাইজ এতিয়া আৰু বহুত মজা দিছে চাইকেলটো চলাইছোঁ। গাইজ আমি আৰু হৰিদ্বাৰ পাবলৈ মাত্ৰ 35 কিলোমিটাৰ বাকী আছে। তো প্ৰায় কমেও 10 কিলোমিটাৰমান ভয়ংকৰ জংঘল পালোঁ গাইজ। দেখাইছিলে মোবাইলত অনলি ইমাৰ্জেঞ্চি কল, তো টেনশ্যন সোমাই গৈছিলে, নেটৱৰ্ক ইমানেই নাছিলে। তো এতিয়া আপোনালোক অলপ চাব পাৰে কিমান জংঘল আছে। এইপিনৰ পৰা গোটেই এইপিনে অকল জংঘল। তো আগফালে এটা হোটেল পালোঁ, তো এনেই তাত মানুহ চানুহ দেখি পালোঁ, তাতে ৰখিলোঁ। তাৰপিছত এইপিনে আপোনালোক চাব পাৰে কিমান জংঘলত আমি ৰখি আছোঁ। তো গাইজ আপোনালোকক হৰিদ্বাৰ গৈ পিনে লগ পাই আছোঁ গাইজ। আমি ক্ৰছ কৰি পিনে উত্তৰাখণ্ড এণ্টাৰ কৰিম গাইজ। তো গাইজ ফাইনেলি আমাৰ 25 দিনৰ কষ্ট আজি ফল পাম। কষ্টৰ ফল মিঠা বুলি ভাবিছিলোঁ, আজি সঁচাকৈ মিঠা পালোঁ। আজি হৰিদ্বাৰ পামি। তো গাইজ আমি এইটো ৰাস্তাত গৈ আছোঁ, তাৰ চিন চেক কৰে ভাই চাব। ভাই উত্তৰাখণ্ড পাম কেনেকুৱা লাগিছে? মজা। তো গাইজ আমাৰতো আৰু কমেও 5 কিলোমিটাৰ পাছত আৰু উত্তৰাখণ্ডৰ বৰ্ডাৰ পাম। তো আপোনালোকক বৰ্ডাৰ লগ পাইছোঁ গাইজ। আমি 2 মিনিট আগত আছিলোঁ ইউপিত, তো এতিয়া আহি পালোঁ এই উত্তৰাখণ্ড। তো আপোনালোকে চাব পাৰে, ভাই চাই ৰ না। তো গাইজ এইপিনে আছিলে ইউপি, তো 2 মিনিট আগত আমি ক্ৰচিং কৰিলোঁ উত্তৰাখণ্ড। তো আমি থিয় আছোঁ এতিয়া उत्तराखंड। तो हमारे बेबी पूरा ठीक हो गल। तो এতিয়া চাব পাৰে गाइस, एंजॉय। भाई कैसा लग रहा है उत्तराखंड में, कैसा लग रहा है? तो गाइस 25 दिनर सफलता आमी আজি सक्सेस অলপ পাইছোঁ। আজি উত্তৰাখণ্ড আহি পালোহি। তো আপোনালোক ভিডিঅ'টো চাৰিধাম যাত্ৰা যদি আপোনালোকে পুৰা ভিডিঅ'টো চাম বুলি কয়, চাৰিধাম যাত্ৰাৰ ভিডিঅ', তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ অলপ পাছত আৰু 30 কিলোমিটাৰ বাকী আছে। তো 30 কিলোমিটাৰ পাছত আপোনালোকক হৰিদ্বাৰ লগ পাইছোঁ। আমি ৰাস্তাত আহি আছিলোঁ, তো আমাক ফৰ্চুনাৰ গাড়ী এখন আহি আছিলোঁ, তো আমাক ৰখালে। তো আমি ভাবিলোঁ পুলিচ আছিল আগফালে, তো আমি ভাবিলোঁ আমাক কিবা চেকিঙৰ কাৰণে ৰখাইছে নেকি। তাৰপিছত বাবা এজন আছিলে, তো তেওঁ হৰিদ্বাৰতে তেওঁৰ আশ্ৰম আছে, তো তাতে থাকিবলৈ বোলে নাম্বাৰ দিলে, ঠিকনা দিলে। তাৰপিছত আৰু আমাক প্ৰসাদ দিলে, প্ৰসাদটো খাব পায়। তো আৰু আজিতো হৰিদ্বাৰ ষ্টে কৰিবলৈ আমি জেগা পাই গ'লোঁ। তো আমাক কণ্টেক্ট নাম্বাৰ অক্ষয় ভাইক দিলে। তো গাইজ বহুত ভাল লাগিছে, হৰিদ্বাৰ আজি পাই গ'লে গাইজ। আৰু কালিতো গোটেইদিন ৰেষ্ট কৰিম বুলি ক'লোঁ বাবাই। তো তেওঁ ক'লে ৰেষ্ট কৰিব পাৰিবা বুলি পিনে, খানা চানা ব্যৱস্থা চিন্তা নকৰিব বুলি ক'লে। তো ইয়াৰ গাইজ তেওঁলৈ বহুত বহুত ধন্যবাদ থাকিল। তো আৰু কালি আৰু আজিৰ কাৰণে আমাৰ ষ্টে কৰা জেগা পাই গ'লোঁ। তো গাইজ আপোনালোকক হেৰিটো দেখাব পাৰোঁ, এড্ৰেছটো। তো গাইজ এইটো আপোনালোক চাব পাৰে, তেওঁৰ ঠিকনা, তেওঁৰ নাম্বাৰ আৰু হৰিদ্বাৰ এইটো লিখা আছে। তো গাইজ আজিতো তাতে ষ্টে কৰিম, তাৰপিছত কালি গোটেই হৰিদ্বাৰ আপোনালোকক ভ্ৰমণ কৰাম। তো গাইজ আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ন, তো ছাবস্ক্ৰাইব কৰি দিব গাইজ। গাইজ ফাইনেলি আমি হৰিদ্বাৰ পাবলৈ 5.7 কিলোমিটাৰ আছে। তো এতিয়া পাহাৰ ৰাস্তাত আহি আছিলোঁ, তো পূৰা ৰাস্তা ডাউন আছিলে। তো অক্ষৰ লাইট পৰি থাকিলে, তো বহুত ডাঙৰ খালটো তেওঁ দেখি নাপালে তাই, পৰি থাকিলে। তাৰপিছত এতিয়া সেই ওপৰত আছে হৰিদ্বাৰ, সেই ওপৰত কেমেৰাটো ইমান হেভি নাই, তো সেইটো কাৰণে দেখি পোৱা নাই। তো তাত আমি আৰু যাবলৈ বেছি দেৰি নাই, তো আধা ঘণ্টাৰ ভিতৰত পাই যাম। তো হৰিদ্বাৰ গেটত আপোনালোকক লগ পাই আছোঁ। ফাইনেলি আমি আহি পালোঁহি হৰিদ্বাৰ। তো এতিয়া সময় আছে, কিমান আছে সময়? 10:40 হৈছে। তো আমি আহি পালোঁহি 10টা বজাতে পূৰা আহি পালোঁ। তো 10টা বজাত আহি পালোঁ, কাৰণ আমাৰ এই মহাপুৰুষজনে বহুত আগবাঢ়ি গৈছিলে। তো আমি আছিলে কাৰণে পিছত থাকি গ'লি। চাহ খুৱাইছিলে, চাহ খাবলৈ গৈ পিনে থাকি গ'ল। তো গাইজ ড্ৰাইভাৰ এজনে আমাক ৰখালে, চাহ খাবলৈ গ'লে। তো চাহ নাখালোঁ বাৰু, তো অলপ কথা চথা পাতিলোঁ। তাৰপিছত আৰু ৰাস্তাত খাই গৈছিলোঁ আমি। তো কালি আমি ইয়াতে ৰেষ্ট কৰিম। তো ইয়াতে আশ্ৰমত আহি পিনে আৰু আমাৰ খানা আছিলে, তো ৰুটি আৰু চব্জি আছিলে। তো খানা খালোঁ আৰু কালি ৰেষ্ট ল'ম, আৰু কালি গোটেই দিন হৰিদ্বাৰত ফুৰিম। তো কালি লগ পাম আপোনালোকক। গাইজ ভিডিঅ'টো ইয়াতে কৰিছোঁ। বাই বাই, গুড নাইট।